মেম কা আপুনি বিনন্দীয়া পৃথিৱীত আপুনি সকিনে গ্ৰন্থখনত লিখিছে ঋণাত্মক ধাৰণা ভাল নহয়, তো এই বিষয়ে অলপ জনাবচোন আমাক। ঋণাত্মক ধাৰণাৰ পৰিণাম সদায় ধ্বংসাত্মক হয়। তুমি বা আপুনি লোৱা সিদ্ধান্তৰ ওপৰত নিৰ্ণয় হয় যে জীৱনটো কিহেৰে ভৰি পৰিব, সুখ আৰু সফলতা নে দুখ আৰু অন্তহীন সংঘাত। জীৱনৰ যাত্ৰাপথত সংঘটিত হোৱা এটা ভাল স্মৃতিতকৈ বেয়াখিনি আমি সহজে মনত ৰাখোঁ, হয় নহয় বাৰু? কাৰণ আমাৰ মনটোৱে কিছু কিছু ক্ষেত্ৰত ঋণাত্মক ঘটনাক বেছিকৈ প্ৰাধান্য দিয়ে। ৰাতিপুৱা উঠিয়ে যদি আপোনাক বা তোমাক প্ৰভাৱ পেলাব পৰা ঋণাত্মক ঘটনাৰ সৈতে, যেনে বাদ প্ৰতিবাদ, যুদ্ধ, বিগ্ৰহ, দৰিদ্ৰতা ইত্যাদিৰ বাতৰি শুনা, মোবাইল খুচৰা, এইবোৰ কাম, তেনেহ'লে তোমাৰ গোটেই দিনটোত সেই প্ৰতিক্ৰিয়াবোৰ কি প্ৰতিক্ৰিয়া হ'ব বাৰু? নিগেটিভ হ'ব। কাৰণ শোৱাৰ পৰা উঠিয়ে যদি আমি নিগেটিভ কথা চিন্তা কৰোঁ, আমাৰ জীৱনটো তেনেকৈ আজি চিন্তা কৰিলোঁ, কালি চিন্তা কৰিলোঁ, তেনেকৈ নিগেটিভিটিয়ে আমাৰ লাইফত প্ৰশ্ৰয় পায়। আৰু এই ঋণাত্মক অনুভৱবোৰ সকলো সময়তে আমি মগজুত কঢ়িয়াই লৈ ফুৰিলে জীৱনটোক উপভোগ কৰোঁতে আমাৰ জীৱনটো অতি কঠিন হৈ পৰে। এনে ঋণাত্মক চিন্তাধাৰাৰ পৰা হাত সাৰিবলৈ আমি কি কৰা উচিত জানানে? ব্যতিক্ৰমী চিন্তাধাৰাৰে আগবাঢ়ি সফল হ'বলৈ হ'লে কি কি কৰিব লাগিব মই কওঁ শুনা। তুমি, মই বা আপুনি আমাৰ যি ঋণাত্মক ঘটনা থাকে সেই ঘটনাসমূহৰ এখন তালিকা প্ৰস্তুত কৰিব লাগে। আমি কি হয় আমাৰ লাইফত নিগেটিভ বস্তুবোৰ আমিও লুকুৱাব ট্ৰাই কৰোঁ, হয় নহয়? সদায় মই পজিটিভ কথা কওঁ। গতিকে সকলোৰে জীৱনত ঋণাত্মক ধাৰণা, ঋণাত্মক চিন্তা অকণমান হ'লেও থাকে, আমি প্ৰশ্ৰয় দিওঁ। সেইখিনি আমি কেনেকৈ আঁতৰাব লাগিব, তাৰ কাৰণে আমি এখন তালিকা প্ৰস্তুত কৰি ল'ব লাগিব। প্ৰথমতে আমি একেবাৰে লিখিব নোৱাৰিলেও অলপকৈ পইণ্ট ৱাইজ লিখি যাব লাগিব যে আমাৰনো বেয়া কোনফালে আছে, আমাৰ বেয়া দিশ কোনটো। তালিকাখন প্ৰথমতে তুমি বা মই আৰম্ভ কৰাটোহে প্ৰথম কথা হ'ব লাগে। তালিকাখন প্ৰস্তুত কৰাৰ পাছত এটা এটাকৈ চকু ফুৰাই চাব লাগে যে তাৰ ভিতৰত কোনকেইটা তুমি বা আপুনি এতিয়াও সলনি কৰিব পৰা নাই, বা কোনবোৰ অপৰিৱৰ্তনীয়। কিছু এনেকুৱা ঘটনাও থাকে যিবোৰ তুমি পৰিৱৰ্তন কৰিব নোৱাৰা। সেইখনৰ এখন তালিকা প্ৰস্তুত কৰি পেলাই সেইখন পুৰি পেলাব লাগে। যিহেতুকে আপুনি সেইবোৰ সলাব নোৱাৰে, গতিকে সেয়া এৰি দিয়াটোৱেই মংগল, নহয় জানো? গতিকে এতিয়া যিখিনিৰ পৰিৱৰ্তন কৰিব পাৰিব সেইখিনি কেনেকৈ পৰিৱৰ্তন কৰিব তাৰ এটা পৰিকল্পনা তৈয়াৰ কৰি ল'ব লাগে। কিয়নো ঋণাত্মক মনোভাৱক ধনাত্মক দৃষ্টিভংগীলৈ পৰিৱৰ্তন কৰিবলৈ হ'লে নিজকে সলনি কৰিব লাগিব আৰু নিজৰ যিবোৰ আমাৰ ঋণাত্মক বিষয় তাৰ ওপৰত গুৰুত্ব দিব লাগিব। কৃতজ্ঞতা প্ৰকাশে এটা ধনাত্মক মনোভাৱ গঢ় দিয়াত সহায় কৰে। তুমি আনৰ ওচৰত কৃতজ্ঞ হ'ব লাগে। আনে কৰা কামটো, যদি তোমাক কোনোবা এটা কাম কৰি দিছে তেওঁক কৃতজ্ঞতা জ্ঞাপন কৰিব লাগে। আপুনি এনে এখন তালিকা প্ৰস্তুত কৰিব লাগে য'ত আপুনি সন্নিৱিষ্ট কৰিব আপোনাৰ জীৱনত ইতিমধ্যে ঘটি যোৱা বা বৰ্তমানো ঘটি থকা ধনাত্মক ঘটনা। ধনাত্মক গম পাইছা নহয়? তাৰপিছত আপুনি লিখিব এই ধনাত্মক পজিটিভ ঘটনাবোৰ, যেন পৰিয়াল, সম্বন্ধীয়, বন্ধু বান্ধৱী কাৰ অৰিহণা আছে এতিয়া আপুনি বা তুমি উপলব্ধি কৰিব লাগিব, তেওঁলোকক কৃতজ্ঞতা জ্ঞাপন কৰিব লাগিব। দেখিব ঋণাত্মক ধাৰণাবোৰ আপোনাৰ জীৱনৰ পৰা আঁতৰি গৈছে। আপুনি কৰিব বিচৰা প্ৰতিটো ধনাত্মক অথবা ভাল কামৰ এখন নক্সা প্ৰস্তুত কৰক। কাম সৰুৱেই হওক বা ডাঙৰেই হওক, সুশৃংখল কৰ্ম আঁচনিয়ে আপোনাক পৰিপক্ক খেলুৱৈ হিচাপে নিব বিচাৰে। তেতিয়াই আপুনি জাল গুঠি থকা মকৰাটো দেখিছেনে নাই? জাল গুঠি থকা মকৰাটোৰ বিষয়ে ভাবিব লাগে যে বাৰে বাৰে পৰিও নিজকে যেনেকৈ মকৰাই জাল সাজিব পাৰে, তেনেকৈ ময়ো পৰিও নিজকে গঢ় দিব পাৰিম। এই ক্ষেত্ৰত যদি কোনো বাহিৰা ঘটনা উপঘটনাই আপোনাৰ একাগ্ৰতাক উদ্দেশ্যৰ পৰা আঁতৰাই তললৈ ছিটিকি পৰেও, আপুনি যদি তললৈ ছিটিকি পৰে তেনে পুনৰ সফল হ'ব। মনৰ ভাল নলগাখিনি এৰি দি আগুৱাই গৈ থাকিব। মন আৰু বিবেকে ধনাত্মক আৰু ঋণাত্মক দুয়োটা দিশৰ মাজত জুকিয়াই চাব। বিবেকক প্ৰাধান্য দি আপুনি মাথো ধনাত্মক দিশটোক গুৰুত্ব দি যাব লাগিব। সদায় মনত ৰাখিব লাগিব যাতে কোনো উপসৰ্গই উদ্দেশ্যৰ পৰা আমাক আঁতৰাই আনিব নোৱাৰে। প্ৰয়োজন হ'লে অলপ সময়ৰ বাবে হ'লেও নীৰৱে নিজৰ সৈতে কথা পাতিব লাগে। তেতিয়া আমি এটা মনোবল পাওঁ
সৃষ্টিকৰ্তাৰ নাম জপ কৰিব লাগে, বিশ্ব ব্ৰহ্মাণ্ডৰ কথা ভাবিব লাগে, মনলৈ শান্তি আনিব লাগে। মনত শান্তি থাকিলেহে সকলো কথাৰে ধনাত্মক দিশটো চকুত পৰিব। মনত ৰাখিব, এই পৃথিৱীত নিখুঁত বুলি একোৱেই নাই, কোনো নিখুঁত নহয়। গুৰুত্বপূৰ্ণ কথাটো হ'ল যে আপুনি নিজে এবাৰ জীৱনটো উদযাপন কৰিব বুলি যদি সিদ্ধান্ত লয়, তেন্তে কোনেও সেই সিদ্ধান্তৰ পৰা আপোনাক পিছুৱাই আনিব নোৱাৰে। এবাৰ চেষ্টা কৰি চাওক, দেখিব সকলো কথাৰে ঋণাত্মক দিশটো নাচাই ধনাত্মক দিশটো চোৱাৰ অভ্যাস কৰিলে আপোনাৰ এই বহুমূলীয়া জীৱনটো সুখ, সমৃদ্ধি আৰু সন্তুষ্টিৰে ভৰি পৰিব। তাত ঋণাত্মক বুলি একো কথা নাথাকিব, কেৱল ধনাত্মকবোৰ আপুনি দেখা পাব আৰু লাইফটো আপোনাৰ পজিটিভিটিৰে ভৰি পৰিব। মই নিজে পজিটিভ হ'লেহে আনকো পজিটিভ দেখা পাম, বা মোৰ কৰ্মবোৰ পজিটিভ হ'লেহে সকলোকে বা সকলোৰে কৰ্মবোৰ পজিটিভ দেখা পাম। হয় নহয়? বুজিছানে কিবা? হয় মেম, ধন্যবাদ। থেংক ইউ। জীৱনত সুখী হ'বলৈ ডক্টৰ হিমা কাশ্যপ বাইদেউলৈ আপোনালোকৰ যদি প্ৰশ্ন আছে তেন্তে কমেণ্ট ছেকশ্যনত সুধিব পাৰে।